वेलकम बैक टू माई यूट्यूब चैनल परेश ब्लग। आज 2024 চনৰ 68 স্বাধীনতা দিৱসৰ উপলক্ষে মই খানাপাৰা আহিছোঁ। মই চাম বুলি আৰু আপোনালোকক দেখুৱাম বুলি ইয়াত কেনেদৰে কি অনুষ্ঠান পাতিছে এইখিনি আপোনালোকক ভালদৰে দেখুৱাই যাম। আপোনালোকে চাই যাব। নরেন্দ্র মোদী ডাঙর উন্নত করে কার্যকালত প্রধানমন্ত্রী ডাঙরিয়ায় ভারতত বিশ্বৰ বুকুত উজ্বলাই তুলিব পাৰে তাৰ বাবে শুভেচ্ছা জনাইছোঁ। মা কামাখ্যা আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পবিত্ৰ ভূমি এই অসমৰ পৰা মই পুনৰ এবাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক উচ্চ অভিনন্দন জনাইছোঁ। যিপৰা কৰিব বিচৰা এচাম লোকৰ ওচৰত আত্মসমৰ্পণ কৰিছে। তাৰ পৰিৱৰ্তন ৰাতিৰ ভিতৰতে ভাৰতীয় হিন্দুসকল হৈ পৰিছে বাংলাদেশী হিন্দু, পাকিস্তানী হিন্দু। স্বাধীনতাৰ তিৰংগ পতাকাৰ তলত থিয় হৈ is Vismekari March Past Sakshi Bani. নেতৃত্ব বহন কৰিছে পূৰ্ব আৰু নেতৃত্ব বহন কৰিব পৰিৱেশ লাভন শিৱসাগৰ মহাবিদ্যালয়ৰ ভূতত্ত্ব বিভাগৰ স্নাতক, বৰ্তমান বৰপেটা জিলা কাৰ্যবাহী উপ আৰক্ষী অধীক্ষক প্ৰৱেশনাৰ ৰূপে তেখেত কৰ্মৰত। Contingent number 3, Meghalaya Police Contingent led by Sub-Inspector Imtiaz Meendaka. চতুৰ্থ কণ্টিনজেণ্ট সশস্ত্ৰ বাহিনীৰ নেতৃত্ব প্ৰদান কৰিছে সশস্ত্ৰ বাহিনীৰ উপ পৰিদৰ্শক বীৰজ্যোতি সেনাপতি। Contingent number 5, Unarmed Branch Contingent led by Unarmed Branch Sub-Inspector Jaming Pomo. যানবাহন শাখাৰ কণ্টিনজেণ্ট নেতৃত্ব বহন কৰিছে সশস্ত্ৰ বাহিনীৰ উপ পৰিদৰ্শক সন্তোষ দে বৰুৱা। Contingent number 7, Assam Police Radio Organization, APR Contingent led by Sub-Inspector Akash Sen. অসম বিশেষ সংৰক্ষিত বাহিনী কণ্টিনজেণ্ট
নেতৃত্ব বহন কৰিছে সশস্ত্ৰ বাহিনীৰ উপ পৰিদৰ্শক লাটু বৰুৱা। Contingent led by Home Sub-Inspector Babli Khalikar. কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী CRPF নেতৃত্ব বহন কৰিছে পৰিদৰ্শক শান্তনু সম্ৰাট। Contingent number 11, State Disaster and Response Force Contingent led by Sub-Inspector Mohammed Akram. কন্টিনজেন্ট উপ পৰিদৰ্শক মঞ্জিত কলিতা। Contingent number 13, Sub-Inspector Probationer Contingent led by Sub-Inspector Probationer Abhijit Das. First Assam NCC Battalion Guwahati Group নেতৃত্ব প্ৰদান কৰিছে কৰণ বসুমতাৰী। Contingent number 15, Assam Police Sector Bank Contingent led by Inspector Ullah Aida. অগ্নিৰক্ষী বাহিনী কন্টিনজেন্ট নেতৃত্বত উপ পৰিদৰ্শক অজয় কুমাৰ উপাধ্যায়। भारत की स्वतंत्रता की यात्रा अपार बलिदान, साहस और एकता से भरी हुई है। स्वतंत्रता दिवस हमें हमारे महान स्वतंत्रता संग्रामियों की प्रेरक यात्रा निरंतर संघर्ष। তো আজি মই ভিডিঅ'টো মই ইমানতে সামৰিছোঁ। পুনৰ নতুন ভিডিঅ'ত আকৌ লগ পাম। আজিলৈ আহোঁ, বাই বাই।